মানুহ নাই তথাপিও ডেক'ৰেশ্যনটো চাওক ইমান কিউট লাগিছে ন এইটো হা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে বহুত বেছি যাম এইখন মানে চুইচ গেটৰ পূজা হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হ'ল অষ্টমী পূজা আৰু আমি গোটেই সপৰিয়াল এতিয়া ওলাই আহিছোঁ পূজা চাব যাবলৈ আৰু একদম নতুন কাপোৰ পিন্ধি ধুনীয়া ধুনীয়া হয় কেনেকুৱা লাগিছে ক'ব আৰু ইফালে চাওক মাতাশ্ৰী এইফালে কি ভণ্টিশ্ৰী নেকি মইশ্ৰী সেইটো মই বলক পূজা কেইখনমান দেখুৱাওঁ আপোনালোকক গুৱাহাটীত চ' গাইছে আমি ধুনীয়াকৈ ওলাই আহিছোঁ আৰু পাপা একচুৱেলি ৰখি আছে আমাৰ ফেমিলি যাম ন তো সেইকাৰণে মানে একদম ব্লগ শ্লগ কৰিব টাইম পোৱা নাই ৰাস্তাতে ধৰিছোঁ ইফালে মাৰ ভণ্টি অ' মা হা না তো তাৰ জোচ দেখিছে এতিয়া পাপাৰ পৰা গালি খাম এটা মস্ত বেগকে মা তোমাক ধুনীয়াকৈ উঠাই দিমতো মই পূজাত পূজা কিয় নাই মই যাওঁ দিয়ক আৰু আমাৰ পাপাৰ মানে অলপ স্বভাৱটো বেয়া ন মানে বেয়া পায় আৰু এইবিলাক ৰখি চখি থাকিব Let's go. বেছি ইমান মানুহ নাই তথাপিও জুবিনৰ গানকেইটা শুনি বেছি ভাল লাগিছে মোকো লোৱা দা স্বাৰ্থ বেটি মই এনেও ল'ম বুলি ভাবিছোঁ ইমান ধুনীয়া ইয়াৰ থিমটো ভাল লাগিছে য়েছ এফৰেষ্টেশ্যন কৰিছে মানে এফৰেষ্টেশ্যন য়েছ বিচৰা থিম এটা মানে আনকি ইমানেই এফৰেষ্টেশ্যন হৈ গৈছে যে দুৰ্গা মাকো আমাৰ গ্ৰাছ পিন্ধাই দিছে অ'কে তুমি কিবা ক'বা ডেক'ৰেশ্যনটো চাওক ইমান কিউট লাগিছে ন এইটো বহুত ধুনীয়া লাগিছে এইখিনি পিছফাল হয় আগফালৰ ৰচোন পিছফাল আৰু এইফালে পূজাখন আছে বাট মা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে বহুত ভাল লাগিছে মানে ডিজাইনটো আৰু সেইটোৱে চ' হেয়াৰ ষ্টাইল চেঞ্জ কৰি এটা বস্তু বহুত বেয়া লাগিছে মানে যিমানকেইখন পূজা এতিয়ালৈ চালোঁ 3-4খনমান চালোঁ কালিও চাইছোঁ গোটেইকেইখনত খালী জুবিনদাৰ গান বজাইছে মানে এই বস্তুটো মানে বহুত বেয়া লাগিছে আদাৰৱাইজ এভৰিথিং ইজ অ'কে বাট মানে কামটো মিছ হৈ আছে আৰু সেইটোৱে চাওক গাইজ খোজ কাঢ়ি গৈ আছোঁ আমি বহুত বেছি যাম এইখন মানে চুইচ গেটৰ পূজা এইখন পূজা মানে এভৰি ইয়েৰ যাম হয় ময়ো অহা নাছিলোঁ 2 বছৰমান এইবাৰ আহিছোঁ বেলেগ জেগা নাপালোঁ ন সেইকাৰণে মানে এইবাৰ এইখনতে আহিছোঁ বলক চাওক এইখন কিহৰ পূজা চুইচ গেট পোহৰ আছে ভাল লাগিছে
এয়া আছিলে আমাৰ চুইচ গেটৰ পূজা আৰু ইমান বেছি মানুহ সেইকাৰণে আমি ভিতৰত নোসোমালোঁ মানে বহুত বেছি লাইন ধৰিব লাগিব যিহেতু পাপাও অহা নাই ৰখি আছে সেইকাৰণে নোসোমালোঁ বাহিৰৰ পৰাই চালোঁ ভাল লাগিছে চান্স পালে মই এবাৰ কালি আহিম চাবলৈ যদি চান্স পাওঁ ন কি কোৱা ভাল লাগিছে মানে মহাভাৰতৰ থিমত বনাইছে গোটেই আৰু লাইটিংবিলাকো ভাল সেইটোৱে হেল্ল' এভৰিৱান চ' আজি হ'ল নৱমী মানে কালি ব্লগটো এণ্ড কৰাই নহ'ল আজি এতিয়া অকণমান ভাবিছোঁ যাওঁ ওলাই ওচৰতে আৰু পূজাত সেৱা কৰি আহোঁ চ' ব'লক ঐ কিমান ফটো উঠ ইমান